হাই এভৰিৱান মই আজি আছোঁ আমাৰ পাছফালৰ বাৰীত কিয়নো আজি মই খাম কচু তো বুটলিবৰ কাৰণে আহিছোঁ মোৰ কচু বুটলিও ভাল লাগে আৰু খায়ো ভাল লাগে আপোনালোকে কেনে পায় মোক কমেণ্ট এটা কৰি জনাব জল্দিকৈ বুটলি লৈছোঁ কিয়নো এতিয়া আনিছিলে বৰষুণ এতিয়া মই কচুৰ ডাঙৰ পাতখিলা পেলাই সৰুবিলাক থৈছোঁ কেৱল আৰু এই সৰুবিলাক বাছাৰ যি আমেজ সেই আমেজটো কচু লভাৰবিলাকে গম পাব বহুত ভাল লাগে এণ্ড এতিয়া ছিঙিব লৈছোঁ বাৰীৰে কণ বিলাহী কিয়নো কচু খজুৱাব যদি মই তাত টেঙা নিদিওঁ তো মোৰ অলপ খজালে ভালেই লাগে কিন্তু বেছি খজালে তুমি খাব নোৱাৰি আৰু এতিয়া মোৰ কচু ভাজা হৈ গ'ল ৰেডি দেখি পিনে খাব মন গৈছে নেকি জনাব মোক এইফালে মই এতিয়া লৈ আহিছোঁ হাতত লিচু যে মই খাই ইমান ভাল পাওঁ নহয় গছত যেতিয়া লাগে তেতিয়াই মই কেতিয়া পকিব বুলি ভাবি ৰখি থকাৰ নিচিনা হয় তো ফাইনেলি আজি আছে মোৰ হাতত তো পুকুৰ লগত মই এতিয়া খাম আৰু পুকুৱে মই যেনেদৰে খাওঁ তাইও তেনেদৰে খাব চেষ্টা কৰে আৰু মোৰো এনেদৰে তাইৰ লগত খাই বহুত বেছি ভাল লাগে আৰু আপোনালোকে লিচু খাইছেনে নাই মোক কমেণ্ট এটা কৰি জনাব আৰু আজিলৈ ইমানেই বাই।